আমি আজি গৈ আছোঁ দেওপানী মন্দিৰ। গোলাঘাট চহৰৰ সমীপৰ ৰঙাজান নামৰ ঠাইখনৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰত অৱস্থিত এয়া দেওপানী মন্দিৰ। এয়া যে আপোনালোকে দেখি আছে ডাঙৰ ফলটো, এয়া হৈছে ৰামবেল। जा देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। এয়া আমি আজি দেওপানী মন্দিৰত, কাৰ্বি আংলঙৰ সীমাৰ ভিতৰত পৰে দেওপানী মন্দিৰ। দেওপানী মন্দিৰ বিশেষকৈ দুৰ্গা মাৰ মন্দিৰ হয়।
গোলাঘাট জিলা পাৰ হৈ যেতিয়া আপুনি গোলাঘাট টাউনৰ পৰা আহিব তেতিয়া কিছু দূৰ অহাৰ পিছতে আপোনাৰ এই দেওপানী মন্দিৰটো আছে। ৰাস্তাতে আপুনি পাই আহিব গৰম পানী, এই গৰম পানীৰ য'ত আছে। এই দেওপানী মন্দিৰত দুৰ্গা মাৰ উপাসনা কৰা হয় আৰু ইয়াত আপুনি দেখিছে যে বহুকেইডাল বটগছ আছে। এই বটগছবিলাকত দৰ্শনাৰ্থীয়ে ৰঙা ফিটা বান্ধে আৰু তেখেতৰ সেই ফিটা বান্ধাৰ সময়ত মনৰ কামনাটো তেখেতৰ আগত কয়। যেতিয়া আপোনাৰ সেই মনোকামনা পূৰণ হ'ব তেতিয়া আপুনি আকৌ আহক আৰু যিকোনো এডাল ফিটা আপুনি খুলি দিয়ক। এয়া এক প্ৰবাদ, এয়া এক বিশ্বাস।